তোমাৰ দেখোন 30% পাস কৰিছা আকৌ তোমাৰ ইমান এটিটিউড পার্সেন্টেজ তো পার্সেন্টেজ হয় না তার লাগিলে তো 1 হয় আর 100% পার্সেন্টেজ হয় ওকে ঠিক আছে তোমাক দুটা কোৱেশ্চন কৰা হ'ব তুমি সেইটো সঠিকভাৱে আনসাৰ দিবা হ'ব ঠিক আছে কোৱেশ্চন তুমি বাক কৰা ডিস্ট্ৰিক্টখনৰ এইবিলাক নাজানো মই ওকে তেনেহলে আৰু এটা নেক্সট কোৱেশ্চন আনসাৰ দিয়া ঠিক আছে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি এটা তো একেবারে নাজানো ওকে তুমি দেখোন একোৱে নাজানা তো তুমি আমাৰ এই জবৰ কাৰণে সাফিসিয়েন্ট নহয় গতিকে ইউ আৰ ৰিজেক্টেড কল পৰা যাই যায় মোৰ